দিন ৰাতি মই এনেকুৱাকৈ ৰিলছ চাই আছোঁ যেন মই ৰিলছ চোৱা চাকৰি পাইছোঁ। মানে এনেকুৱা কিবা টাৰ্গেট আছে যে ইমানটা ৰিলছ মই দিনত চাব লাগে আৰু মই পে'মেণ্ট পাম। মই আজিকালি মুভি নাচাওঁ। আগতে মই বহুত ক্ৰাইম পেট্ৰল চাইছিলোঁ। মানে ক্ৰাইম পেট্ৰল চোৱাটো মোৰ এটা এডিকশ্যন আছিল। এতিয়া মই নাচাওঁ কাৰণ ক্ৰাইম পেট্ৰলখন 45 মিনিট বা 1 ঘণ্টাৰ হয়, তো মোৰ মানে বৰিং লাগি যায়। আৰুতো সেই 45 মিনিট 1 ঘণ্টাৰে মই চাব নোৱাৰোঁ, আৰু মুভিখনটো 3 ঘণ্টা। মানে মই এটা বস্তুকে মানে এনেকৈ মানে বহি পিনে বা শুই পিনে চাই থাকিবৰ কাৰণে মোৰ বৰিং লাগে, ঠিক আছে। কিন্তু ৰিলছ মই এনেকৈ চাওঁ, মানে কোনোবাই ৰিলছটো আপলোড দিয়াৰ লগে লগে 2 ছেকেণ্ডো নহয় মই চাওঁ, সেনেকুৱা টাইপৰ। আৰু মুভি এখন মই চাব নোৱাৰোঁ 3 ঘণ্টাৰ, ক্ৰাইম পেট্ৰল এখন মই 45 মিনিট 1 ঘণ্টাৰ কাৰণে চাব নোৱাৰোঁ, কিন্তু মই ইয়াতে ৰিলছ চাই আছোঁ 24 আৱাৰ্ছ, তেনেকুৱা। আৰু কিছুমান যে ৰিলছৰ যে এই যে এপিছডবিলাক দিয়ে 1, 2, মই এনেকুৱাকৈ চেক কৰি থাকোঁ, মানে কেতিয়া আহিব আৰু অহাৰ লগে লগে মই দেখা পাওঁ, মই চাওঁ এনেকুৱা। কিন্তু মোৰ নিজৰ ফিউচাৰটোৱে মই তেনেকৈ দেখা নাপাওঁ, তেনেকৈ মই নাভাবোঁ ফিউচাৰৰ কথা। মই ৰিলছ এনেকুৱাকৈ মানে আপলোড কৰাৰ লগে লগে চাওঁ, চাগে আপলোড কৰি পিনে সেই মানুহজনেও চাগে মোৰ পিছতে চাগে চায়, ইমানে মানে এক্টিভ মই এতিয়া। আগতে কিন্তু মই ৰিলছ ইমান নাচাইছিলোঁ, মানে মানুহে এই ৰিলছ চাই পিনে হাঁহি থাকে, কিবা কৰি থাকে, মই মানে ভাবোঁ ইমানো ৰিলছত কিনো আছে এনেকুৱা। মই কাৰণ তেতিয়া ক্ৰাইম পেট্ৰল এডিক্ট আছিলোঁ, ক্ৰাইম পেট্ৰল চাই থাকোঁ দিন ৰাতি এনেকুৱা। মোক মানে মোৰ লগৰবিলাকে কয়, তই ইমান নাচাবি এনেকুৱা, তই কোনোবা দিনা ক্ৰাইম কৰি দিবি, এনেকুৱা টাইপৰ মানে। কিন্তু এতিয়াও মই সেইবিলাকৰ দৰে একে ৰিলছ পাগলা হৈছোঁ গাইছ। হাঁহি থাকোঁ আৰু মই মানে এনেকুৱাকৈ ৰিলছ পঠাওঁ, মোৰ যিখিনি আছে কেইটামান ফ্ৰেণ্ড আছে আৰু মোৰ বৌ আছে, এনেকুৱাকৈ পঠাওঁ। সিহঁতে এতিয়া মোৰ ৰিলছ চোৱাই বন্ধ কৰি দিছে, কাৰণ মই যিমানে ৰিলছ চাওঁ মোৰ মানে প্ৰত্যেকটোৱে ভাল লাগে আৰু প্ৰত্যেকটোৱে মই পঠাওঁ। এনেকুৱা নহয় যে এটা পঠাইছোঁ, মানুহে পঠায় ৰিলছ চেণ্ড কৰে, এটা বা দুটা পঠায়, কিন্তু মই চব পঠাওঁ যিমান চাওঁ দিনটোত। 24 ঘণ্টাত মই কিমান ৰিলছ চাওঁ ভাবকচোন আপুনি। মই চব পঠাওঁ, সেইকাৰণে এতিয়া সিহঁতে চাগে মোৰ চাটখন চাগে মিউট কৰি থৈ দিছে, মানে মই ৰিলছ দিলে গমে নাপায়, এতিয়া নাচায়ে। ৰিলছ চাই চাই গাইছ মই মোৰ জীৱন জীয়াই আছোঁ। ফিউচাৰ কি হ'ব মই একো নাজানো। মোৰ কেৱল ৰাতিপুৱা উঠাৰ পৰা এটাই কাম, ৰিলছ চাব লাগে, ৰাতি শোৱালৈকে। ৰাতিটো 2টা-3টা বজাত শুওঁ, ৰিলছ চাই চাই। দিনটোতো ৰিলছ চায়ে থাকোঁ, তথাপিতো ৰাতি কিয় বা নাজানো, ৰাতি ইমান ভাল লাগে ৰিলছবিলাক চাই পিনে, দিনতকৈ বেছি ভাল লাগে। মানে এনেকুৱা লাগে এইকেইটা ৰিলছ মানে দিনত নাহিবই নেকি, কেৱল ৰাতিয়ে আহিব নেকি, এনেকুৱা টাইপৰ। মই চাই থাকোঁ, মই ভাবোঁ এইটো ৰিলছ লাষ্ট আৰু এইটো ৰিলছ চাই পিনে শুই যাম, নাই নেক্সট আৰু চালোঁ, এনেকৈ মোৰ 3টা বাজে সদায় গাইছ। মই হ'লোঁ ৰিলছ পাগলা। আৰু কোন কোন আছে ৰিলছ পাগলা?